নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক আটাইকে মঞ্জুৰা সাধুকথা আৰু কবিতা চেনেললৈ স্বাগতম। আজি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অমূল্য সৃষ্টি বুঢ়ী আই সাধুৰ পৰা পুনৰ আন এটি সাধু আপোনালোকলৈ লৈ আহিছোঁ। সাধুটো হৈছে লটকন। এখন দেশত লটকন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনী বৰ মুখচোকা আছিল। গিৰিয়েকে টকা কৰি ঘটি আনিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে। ঘৈণীয়েকৰ দপালনি খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। সি ভাবিলে, মই ঘৰৰ পৰা ওলাই যাওঁ। ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে আৰু মই ঘৰলৈ উভতি নাহোঁ। ইয়াকে ভাবি বামুণ পুৱাই ঘৰৰ পৰা গুচি গ'ল। বামুণ যাওঁতে যাওঁতে বেলি দুপৰ হ'ল। তেতিয়ালৈকে তাৰ পেটত খুটকণ এতিয়াও পৰা নাই। ভোকে পিয়াহে বামুণ জৰ্জৰিত হ'ল। এনেতে আলিৰ কাষতে বামুণে এখন মিঠৈৰ দোকান দেখি ওচৰ চাপি গ'ল। দুপৰীয়া মিঠৈৰ দোকানৰ গৰাকীয়ে খাই বৈ উঠি তাৰ 8 বছৰীয়া পুতেকক দোকান ৰখীয়া পাতি সিটোক কোঠাত অলপ শুইছিল। বামুণ দোকানৰ ওচৰত থিয় হ'লত ল'ৰাটোৱে সুধিলে, তোমাক কি লাগে? তোমাৰ নাম কি? বামুণে উত্তৰ দিলে, মই মিঠৈ খাবলৈ আহিছোঁ। মোৰ নাম মাখি। এই বুলি বামুণে টপ কৰে মিঠৈ এটা মুখত সুমুৱাবলৈ ল'লে। বামুণৰ কাম দেখি ল'ৰাটোৱে বাপেকক মাতি ক'লে, বোপাই বোপাই, মাখিয়ে মিঠৈ খাইছে। বাপেকৰ চিলমিলকৈ টোপনি আহিছিল। পুতেকে তাৰ টোপনিত ব্যাঘাত কৰা দেখি সি আমনি পাই উত্তৰ দিলে, মাখিয়ে মিঠৈ খাইছে যদি খাওক দে, তই মোক দিগদাৰীখন কৰি নাথাকিবি। এই কথা শুনি বামুণে লাহেকৈ ল'ৰাটোক ক'লে, শুনিলি এতিয়া? তোৰ বাপেৰে মোক মিঠৈ খাবলৈ কৈছে। এই বুলি বামুণে মিঠৈবোৰ খাই আধ্যা কৰিলে। ল'ৰাটোৱে তেতিয়া আৰু একেবাৰে এতিয়া কি কৰে উপায় নাই, দেউতাকো নাই। বোপাই অ, মাখিয়ে মিঠৈ খালে অ, বোপাই মাখিয়ে মিঠৈ খালে, মাখিয়ে মিঠৈ খালে ঐ বোপাই, মাখিয়ে মিঠৈ খালে। ল'ৰাটোৱে দেখি সহিব নোৱাৰি বাপেকক ৰিঙে আকৌ মাতিলে, বোপাই, মাখিয়ে মিঠৈবোৰ খাই আধ্যা কৰিলে। এইবাৰ বাপেকে ভেকাহি মাৰি দি ক'লে, আধ্যা কৰিলে যদি কৰক, তই কেপকেপাই নাথাকিবি। ল'ৰাটোৱে এই কথা শুনি বাপেকক কথাটো ভালকৈ বুজাই ক'বলৈ ভিতৰলৈ উঠি গ'ল। আৰু সেই সুৰুঙাতে বামুণে মিঠৈ দোকানৰ হাতনি পেৰাটো তাতে পৰি থকা দেখি তাৰ পৰা দুকুৰিৰ ৰূপ উলিয়াই লৈ পলাই উদ্ধং কৰিলে। ল'ৰাটোৱে বাপেকক জগাই মাখিয়ে মিঠৈ খোৱা কথাটো ভাঙি ক'লত বাপেকে বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ মিঠৈ এটাই বোৰ খালে। সি তেতিয়া ল'ৰাটোক বৰকৈ খং কৰিলত ল'ৰাটোৱে ক'লে, মই দেখোন তোমাক গুৰিৰে পৰা কৈয়ে আছিলোঁ মাখিয়ে মিঠৈ খাইছে বুলি, তুমিহে ক'লা খাওঁ। বাপেকে ক'লে, তই কৈছিলি মাখিয়ে খাইছে বুলি, মানুহে খাইছে বুলিতো তই নকলি, কিয় নকলি তই? পুতেকে উত্তৰ দিলে, সি মোক তাৰ নাম মাখি বুলি কৈছিল। বাপেকে কোনফালে মানুহটো পলাই গ'ল পুতেকক সুধি লৈ তাৰ ঘোঁৰাটোত উঠি লৰালৰিকৈ উঠি সেইফালেই খেদি গ'ল। বামুণে মিঠৈ খাই বেগা বেগিকৈ পলাই গৈ ভাগৰ লাগি বাটৰ কাষৰে গছ এজোপাৰ তলত বহি জিৰাইছিল। এনেতে হঠাৎ হাবিৰ পৰা এটা গাহৰি ওলাই আহি বামুণৰ ফালে চোচা ল'লে। বামুণে উঠি গছজোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু গাহৰিটোও ঘূৰিবলৈ ধৰিলে। চক 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 চকা চক এনেকৈ ঘূৰি আছে ঘূৰি আছে ঘূৰি আছে। এইদৰে দুয়ো ঘূৰি থাকোঁতে এবাৰ বামুণে খপ কৰে গাহৰিটোৰ নেজত ধৰিলে। বামুণে গাহৰিৰ নেজত ধৰি ঘূৰি থাকোঁতে তাৰ খোচনাৰ পৰা সেই ৰূপবোৰ এটকা এটকাকৈ গছজোপাৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল। বামুণে গাহৰিৰ নেজডাল এতিয়া এৰিব নোৱাৰা হ'ল, কাৰণ এৰিলেই তাক গাহৰিয়ে হাং কৰিব। ইফালে মিঠৈৰ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে এটা গাহৰিৰ নেজত ধৰি এটা মানুহে এজোপা গছৰ চাৰিওফালে ঘূৰিব লাগিছে। সি সেইখিনিৰে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰ পৰা নামি বামুণক সুধিলে, ককাই
তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে ঘূৰাই আছা কিয়? বামুণে উত্তৰ দিলে, তোমাৰ কথা উত্তৰ দিবৰ মোৰ আজৰি নাই। তুমি জানো দেখা নাই সেই টকাবোৰ? সি ক'লে, দেখিছোঁ। বামুণে ক'লে, গাহৰিটো এইদৰে ঘূৰাই থাকিলে গাহৰিটোৱে পাকে প্ৰতি ৰূপ লাদি দিয়ে, সেই দেখি ঘূৰাইছোঁ। মিঠৈৰ দোকানীয়ে এই কথা শুনি ভাবিলে, আজি মোৰ অনেক টকা লোকচান হৈছে। যদি এইদৰে এগাল টকা ঘটি ল'ব পাৰোঁ তেন্তে ভালেই হ'ল। ইয়াকে ভাবি সি বামুণক ক'লে, ককাই মোকো পাকচেৰে ঘূৰাবলৈ দিবানে? ময়ো বৰ বিপদত পৰিছোঁ। মোকো যদি পাকচেৰে গাহৰিটো ঘূৰাই টকাচেৰে ৰূপ ঘটিবলৈ দিয়া বৰ উপকাৰ হয়। এই এটা জুৱাচোৰে মোক আজি বৰকৈ ঠগি মোৰ বহুত টকা চুৰ কৰি নিলে। তাৰ কথা শুনি বামুণে ক'লে, তুমি বিপদীয়া পথী, তোমাক উপকাৰ কৰিলে মোৰ পুণ্য হ'ব। বাৰু ঘূৰোৱা। এই বুলি সি ঘূৰি থাকোঁতে গাহৰিৰ নেজডালত মিঠৈৰ দোকানীক ধৰিবলৈ কৈ দোকানীয়ে ধৰিলত সাউৎ কৰে নিজে এৰি দি লৰালৰিকৈ ৰূপবোৰ গোটাই লৈ দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলি গুচি গ'ল। আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰি থাকিবলৈ ধৰিলে। ঘূৰিয়ে আছে, ঘূৰিয়ে আছে, ঘূৰিয়ে আছে, ঘূৰিয়ে আছে, চক 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 চকা চক 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 এনেকৈ ঘূৰি ঘূৰি ঘূৰি, কাৰণ ঘূৰিবই লাগিব, নেজডাল এৰি দিলেই গাহৰিয়ে তাক মাৰি পেলাব। বামুণ ঘোঁৰাত উঠি ভালেমান বাট গৈ গধূলি এঘৰত আলহী হ'লগৈ। ৰাতি সি তাতে খাই বৈ শুই থাকি ৰাতিপুৱাৰ আগতেই তাৰ ঘোঁৰাটো য'ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ 10 টকা সোমাই থৈ গুচি আহি আকৌ শুই থাকিল। ৰাতি ভালকৈ পুৱালত গৃহস্থ শুই উঠিল। আলহী বামুণে উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰ জোকাৰি ৰূপ 10 টকা উলিয়ালে। গৃহস্থই দেখি আচৰিত মানি কি কথা কি ব্যৱস্থা তাক সুধিলত সি ক'লে, এই ঘোঁৰাটোৰ খাবলৈ বাকী থকা ঘাঁহবোৰৰ পৰা নিতৌ ৰাতিপুৱা 10 টকাকৈ ৰূপ পাওঁ আৰু তাৰে মই প্ৰতিপালিত হওঁ। বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটো বামুণৰ পৰা কিনি ল'বলৈ বৰকৈ খদবান কৰি ধৰিলে। দৰ দস্তুৰ কৰি সি 600 টকা ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি ল'বলৈ ওলাল। বামুণে প্ৰথমতে নিদিও নথকৈ শেষত ক'লে, পাৰোঁ, আৰু 2.5 কৰি অৰ্থাৎ 650 টকা যদি দিয়া মই আৰু ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো লৈ যোৱা। দি তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা। গৃহস্থ তাতে মান্তি হৈ 650 টকা আৰু নিজৰ ঘোঁৰাটো বামুণক দি বামুণৰ ঘোঁৰাটো ল'লে। আৰু বামুণে লৰালৰিকৈ টোপোলা বান্ধি ৰূপগাল লৈ গৃহস্থই দিয়া সেই 9 ঘোঁৰাত উঠি গুচি আহিল। আগে যি বাটেদি বামুণ গৈছিল সেই বাটেদি উভতি আহোঁতে সি সেই গছৰ তলত মিঠৈৰ দোকানীয়ে তেতিয়ালৈ সেই গাহৰিটোৰ নেজত ধৰি ঘূৰি থকা দেখিলে। বামুণক দেখি মিঠৈৰ দোকানীয়ে মাত লগালে, মোক ভাল ঠগি গ'লা দেই। ৰূপো নাই অথচ গাহৰিটোৰ নেজত ধৰি ঘূৰি ঘূৰি লেবেজান হ'লোঁ। বামুণে উত্তৰ দিলে, ককাই মই তোমাক ঠগোৱা নাই নহয়। তুমি মোৰ কথা শুনি যদি লেখি লেখি 100 পাক গাহৰিটো ঘূৰোৱা তেন্তে দেখিবা নিশ্চয় 100 টকা ৰূপ পাবা। বামুণে দেখিছিল যে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে দুৰ্বল হৈ আহিছে আৰু 100 পাক ঘূৰিলেই সি পৰি মৰিব। সেই দেখি সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈৰ দোকানীক কৈ ঘোঁৰা চেকুৰাই গুচি গ'ল। কদবত 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 ঘোঁৰা চেকুৰি গৈ আছে গৈ আছে গৈ আছে। দোকানীয়ে অলপ উশাহ পাই ঘূৰাই থাকোঁতে অলপ পৰৰ পিছত যেনিবা গাহৰিটো পৰি মৰি থাকিল। তাৰপিছত দোকানীয়ে ৰক্ষা পৰিলোঁ ভাবি তাৰ ঘৰলৈ উভতি গুচি আহিল। বামুণে ঘৰ পাই বামুণীৰ হাতত টকাবোৰ পেলাই দি ক'লে, নে এইবোৰ ৰূপ। ৰূপবোৰ দেখি বামুণীৰ মহা আনন্দ মিলিল। সাধুটো বাৰু যিসকলেতো পঢ়িছে সৰু ল'ৰা ছোৱালী ভালেই কথা, যিসকলে পঢ়া নাই এয়া আমাৰ দিনৰ কি ক'ম আৰু অতি জনপ্ৰিয় সাধু কথা, আমাৰ সকলোৰে মুখে মুখে। আৰু এতিয়াও আমাৰ ইমান আমি আদবয়সীয়া হ'লোঁ, জেঠাই হ'লোহি আহি পেলাই, তথাপি আমি তেজীমলা, লটকন, নুমলীয়া পো এই সাধুবোৰ মানে পাহৰিব নোৱাৰোঁ, আমাৰ একদম মানে বুকুত সোমাই আছে। গতিকে ডাঙৰসকলেও নিশ্চয় সাধুটো শুনি পুনৰ মনত পেলাব যদি কিছু পাহৰিও গৈছিল। সাধুটো কেনে লাগিল জনাব।
লগতে আছে আৰু মোৰ কোৱা কথা চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই এনেকৈ আগুৱাই যাবলৈ আৰু ভাল পাম বুঢ়ী আইৰ সাধু গোটেইকেইটা সাধুৱে মই আগতে কবিতাৰ ওপৰে যদিও কৈছিলোঁ এতিয়া গদ্য আকাৰটো লৈ আহিছোঁ যাতে দুই প্ৰকাৰে শুনিব পাৰে আপোনালোকে তাৰ লগে লগে আজিলৈ মোৰ সাধু কথা ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ